নমস্কাৰ, মই ৰাজীৱ। আজি লখিমপুৰৰ ধূনাগুৰি ঘাটত উপস্থিত আছোঁ। আপোনালোক সকলোৱে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ পকী দলং নিৰ্মাণ কৰা হৈছে। প্ৰথম দলংখন মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে আৰু দ্বিতীয়খন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। আপোনালোকে বৰ্তমান যিখন দলং দেখা পাই আছে, এইখন দ্বিতীয়খন দলং। এই দলংখন লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। এই দলংখন দুই ধৰণে নিৰ্মাণ কৰা হৈছে। ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত অৰ্থাৎ নদীৰ বুকুত এই দলংখন PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে আৰু ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত অৰ্থাৎ পথৰ ওপৰত এই দলংখন PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলোখিনি কথা বুজিব পাৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ আগতে এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আগষ্ট মাহত মই এটা ভিডিঅ' দিছিলোঁ, তেতিয়া মই যিমান কাম দেখা পাইছিলোঁ, আজি কিন্তু তাতকৈ মই বহুত বেছি কাম দেখা পাইছোঁ। অৰ্থাৎ এমাহত বহুত কাম আগবাঢ়িছে। আপোনালোকে সেই ভিডিঅ'টো যিটো মই আগষ্ট মাহত দিছিলোঁ, সেই ভিডিঅ'টোও চাব আৰু এই ভিডিঅ'টোও চাব। দুয়োটা ভিডিঅ' চালে নিশ্চয় আপোনালোকে কিমান কাম আগবাঢ়িছে সেয়া জানিব পাৰিব, দেখা পাব। আৰু ময়ো অনুমান কৰিছোঁ দ্ৰুতগতিত কাম চলি আছে। বাৰিষা হৈ থাকোঁতে এই দলংখনৰ পথৰ ওপৰত যি নিৰ্মাণ কাৰ্য চলি আছে, ঠিক তেনেকৈ যেতিয়া খৰালি হ'ব, তেতিয়া নিশ্চয় নদীৰ বুকুত এই দলংখনৰ নিৰ্মাণ কাৰ্য চলিব, দ্ৰুতগতিত চলিব। অৱশ্যে পথৰ কাম মই তেনেকৈ নেদেখিলোঁ। পথৰ কাম হয়তো কিবা কাৰণত বন্ধ হৈ আছে আৰু হয়তো মাটি আনিবলৈও অসুবিধা হ'ব পাৰে বা অন্যান্য যিকোনো কাৰণত পথৰ কাম বন্ধ হৈ আছে। পথৰ কাম দুইফালে মই দেখা নাই, পথৰ কাম চলি থকা মই দেখা নাই। কিন্তু দুইখন দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা দেখা পাইছোঁ। আৰু এই যিখন দ্বিতীয়খন দলং, বৰ্তমান মই যিখন দলং দেখুৱাই আছোঁ, এইখন দ্বিতীয়খন দলং। এই দ্বিতীয়খন দলং মই কৈছোঁৱেই ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত অৰ্থাৎ নদীৰ বুকুত এই দলংখন PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে। আপোনালোকে যে দেখা পাই আছে, এয়া PSC বক্স গাৰ্ডাৰ। আৰু ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত অৰ্থাৎ পথৰ ওপৰত দলংখন PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে। সেয়া আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় দেখা পাব, জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো হাইপ কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ কৈছোঁ, ভিডিঅ'টো আপোনালোকে যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো হাইপ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোৰ কাষত যিটো ঘণ্টা আছে, সেই ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিলেই আপোনালোকে ন'টিফিকেশ্যন লাভ কৰিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা, এতিয়াও যদি ভিডিঅ'টো হাইপ কৰা নাই, প্লিজ ভিডিঅ'টো হাইপ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে সেই ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব।